আজি জুবিনদাৰ স্মৃতি ক্ষেত্ৰৰ যি দুৰ্বস্থা চকুৰে দেখিছোঁ তাক দেখি প্ৰতিজন অসমীয়াৰ হৃদয়ত আঘাত লাগিছে। চৰকাৰৰ ওচৰত আজি এটা ডাঙৰ প্ৰশ্ন, জুবিনদাক কিয় উচিত সন্মান দিব পৰা নাই। চৰকাৰে ঘোষণা কৰিছিল যে সোণাপুৰৰ হাতীমূৰাত জুবিনদাৰ স্মৃতি ক্ষেত্ৰৰ বাবে 10 বিঘা মাটি দিয়া হ'ব। কেবিনেটত সিদ্ধান্তও ল'লে, কিন্তু আজি ইমান মাহ পাৰ হৈ যোৱাৰ পাছতো কিয় কাম আৰম্ভ নহ'ল। আজি এজাক বৰষুণ আৰু বতাহতে সেই অস্থায়ী স্মৃতিস্থলীটো তছনছ হৈ গৈছে। পানী সোমাই জুবিনদাৰ ফটো আৰু বস্তুবোৰ নষ্ট হৈছে। এয়া দেখিবলৈ চাগে আমাৰহে কপালত আছিল। ৰাইজৰ মাজত এতিয়া এটা ডাঙৰ সন্দেহৰ সৃষ্টি হৈছে। চৰকাৰে কেৱল ঘোষণা কৰিহে ভাল পায় নেকি? কাম কৰিবলৈ চৰকাৰৰ ওচৰত সময় নাই নেকি? বৰষুণ অহাৰ আগতে চৰকাৰে কিয় কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰিলে? জুবিনদাৰ পৰিয়ালে কিয় নিজৰ গাঁঠিৰ ধন ভাঙি পলিথিন বা তিৰপাল লগাবলগীয়া হৈছে? চৰকাৰৰ দায়িত্ব ক'ত? জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ অসমীয়াৰ সত্তা। তেওঁৰ স্মৃতিৰ লগত এই চৰম এলাহ বা হেমাহি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিনদাৰ নামত ৰাজনীতি কৰিবলৈ বহুত আহে, কিন্তু আজি যেতিয়া তেওঁৰ পবিত্ৰ স্থানখন বৰষুণত তিতিছে, তেতিয়া চৰকাৰৰ কোনো এজন মন্ত্ৰী বা বিধায়কৰ গা লৰা নাই। এয়া আমাৰ শিল্পীজনৰ প্ৰতি ঘোৰ অপমান নহয় নেকি? ৰাইজে বিচাৰিছে কাম, কেৱল ফুটানি মৰা ভাষণ নহয়। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক সোঁৱৰাই দিব বিচাৰিছোঁ, অনতিপলমে জুবিনদাৰ স্মৃতি ক্ষেত্ৰৰ কাম আৰম্ভ কৰক। জুবিন প্ৰেমীৰ আৱেগক লৈ খেলা নকৰিব। আপোনালোকে এই বিষয়ে কি ভাবে? চৰকাৰৰ এই হেমাহিক লৈ আপোনাৰ মতামত কমেণ্টত জনাওক। এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে চৰকাৰৰ কাণত এই কথা পৰেগৈ। এনেকৈয়ে মাত মাতি থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় জুবিন দা।